আৰু আশা কৰোঁ সকলোৰে যাতে যিবোৰ সপোন সকলোৱে পূৰ্ণ হওক আৰু সকলোৱে নিজৰ সপোন পূৰ্ণ কৰাৰ দিশে আগবাঢ়ি যাওক। আজি যিহেতু বছৰৰ লাষ্ট দিন, তাৰ কাৰণে আয়োজন কৰিছোঁ অলপ মানে জানে নহয় আৰু ল'ৰা মানুহৰ আয়োজন কি হ'ব পাৰে। চ' কৈ নিদিওঁ। তো আমি এতিয়া আয়োজন কৰিছোঁ, কি কি আয়োজন কৰিছোঁ দেখামো ভাতৰ লগত কি কি আছে। तो चलिए शुरू करते हैं। तो मेरे को नहीं है, हमको नहीं है, इतना नहीं आ रहा जो कि এয়া গেছ জ্বলাই দিলে। মই কাৰিকৰ নহয় আজি, কাৰিকৰ এখেত। এয়া গেছ জ্বলাই দিলে। এইফালে এয়া মছলা পিছা হৈছে। এয়া আকৌ নৰসিংহ পাত ধুই আছে। এয়া আমি দালি হওক চব্জি হওক চবতে নৰসিংহ পাত দিওঁ, খাই চাব বহুত ভাল লাগে ইয়াত। এয়া আজি মই হৈছোঁ কেমেৰামেন আৰু কাৰিকৰ হৈছে এইফালে। এয়া দুইটা লাগি গৈছে কাৰিকৰ, ডিউটিৰ পৰা আহি পেলাই পুৰা লাগি গৈছে পুৰা কামত। এয়া কেৰাহী গৰম হৈ গ'ল আমাৰ, এতিয়া তেল দিছে। এয়া कितने चिकन बना थे? দুটা মানুহৰ কাৰণে চিকেন 1 কিলো আনিছোঁ। এয়া लाइट ऑन करो मोबाइल पे। এয়া হৈ গৈছে। এয়া আকৌ ধনিয়া পাত গুচাই লৈছে। এয়া আৰু এতিয়া দি দিম পিঁয়াজ। वीडियो এয়া ফ্ৰাই কৰি দিয়া হৈছে। আৰু এয়া আমাৰ বনোৱা কাইদাবোৰ বেলেগ বেলেগ, শিকি লওক। কোনোবাই যদি নাজানে মাংস বনাবলৈ শিকি লওক আমাৰ পৰা। এয়া আদা দি দিয়া হৈছে, আদা নহৰু এয়া দি দিয়া হৈছে। অলপ মই এয়া মানে আহিছোঁ আৰু কিবা কিবি সহায় কৰি দিবৰ কাৰণে। ভাত হৈ গৈছে। এয়া লাগে দেখো। এয়া মানে কমলা আনিছিলোঁ, এটা খাবলৈ মন গ'ল। সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিল দেই। অনাগত দিনবোৰত যাতে আপোনালোকৰ ভালে যাওক তাৰে আশীৰ্বাদ কৰিলোঁ। মনোবাঞ্ছা সকলোৰে পূৰণ হওক, যি উদ্দেশ্য লৈ কাম কৰিছে সকলোখিনি যাতে সফল হওক। আৰু এয়া নিউজত দেখিছে নহয়, ফুকা ফুকি হৈ আছে। ড্ৰাইভিং কৰা আগত এইবোৰ খাই নল'ব, খাব ঘৰত আনি খাওক আৰামত বহি পেলাই। কামৰ পৰা আহিছে ভাগৰ লাগে জানো, কামৰ জেগাৰ পৰাই খাই নাহিব, এটা লৈ আহক সৰু চাই এটা, ঘৰতে খাওক। এয়া মাংসখিনি দি দিয়া হৈছে। এয়া মছলাটো হৈ গ'ল। এয়া মছলা হৈ গ'ল। এয়া আমাৰ এয়া চিকেনখিনি দি দিয়া হৈছে। আমাৰ ইয়াত খানা বনাই ৰেডি হৈ গ'ল, পুৰা আয়োজন পুৰা কমপ্লিট হৈ গ'ল। এয়া মাংসও হৈ গ'ল, সকলোখিনি ৰেডি, এতিয়া খাব লাগে। তো আজিলৈ ভিডিঅ'টো ইমানতে আছিলে। তো ভাল লাগিলে লাইক এটা কৰি দিব। তো গুড নাইট, বাই বাই, গুড নাইট।